কেমেৰা পাপো ডুবি ডুবি মৰিব গন উইলে দিছিনা গাইছ সঞ্জিতে আজি ভিডিঅ'ত নেট খাওঁ হেল্ল' গাইছ মই উঠি পেলাই আহি গ'লোঁ অন্য এটা ভিডিঅ'লৈ আপোনালোকে চাই আছে গাঁৱলীয়া ভাই নামৰ চেনেলটো তো হেল্ল' গাইছ মই উঠি আহি গ'লোঁ অন্য এটা ভিডিঅ'টো চাই আছে আপোনালোকে গাঁৱলীয়া ভাই নামৰ চেনেলটো তো আজি কি হ'ব যে আছে ভিডিঅ'টো তো চাই থাকক ধুনীয়াকৈ তো গাইছ আজিও আকে বাজ না দেই কি কবি কি হে এই হাতৰ দিনকে মই পুৱাই উঠি মানে পাগলা উঠি যায় হা তো আহিছে এতিয়া আৰু এতিয়া মই ঘুমটোৰ পৰা উঠি মানে কিবা খুৱাবই লাগিব চা ইনকে আছে উৰি আছে মানে ফুৰ্তি পাই আনতে মই দেখিছে না খা আৰু কোনেও কিন্তু নাহাপি দেই কিন্তু পাৰ কিন্তু মৰি আছে কিন্তু হা দেই খা খা তো গাইছ ভিডিঅ'টো আৰম্ভ কৰি দিম ধুনীয়াকৈ না কি কয় তো মোৰ লগত আছে ধনজিত তো আমি এতিয়া টেঙা খাম তো আজিৰ কাৰ্যসূচী হ'ব টেঙা এইটো ৰবাব টেঙা কি ৰ'দ দিছে দেখিছেনে তো আজি টেঙা খাব যাম তো এতিয়া বৰ্তমান ৰবাব টেঙা খাম মজা লাগিব খাই কেনে তো ক'ত খাম বলক তো গাইছ লোকেশ্যন আহি পেলাই আমি টেঙা খাওঁ এইখিনি এইটো লোকেশ্যন আমাৰ এতিয়া খাইছোঁ গোটেই পুখুৰী পাৰত ধনজিতে আমাৰ কামত লাগি গৈছে আৰু টেঙা কটা ধনজিত কি ক'বা কেনেকুৱা লাগে খাই পেলাই ঐ খামৈ খামৈ তালা ইমাখা কলপাত ধনজিতে পুৰা চেলে আছে গাইছ আমাৰ চেলা তালা হৈ গ'লে আৰে দেখা না কি লাল জিমে হা কি কবি কি এই মাখা জ্বালা কৰি আৰে গাইছ কেনা দিব নাখায় কমেণ্ট এটা কৰকচোন জিভাৰ পানী পইচি না মোক সেইটো কওক আগতে আৰে ৰ'ব ৰ'ব জিভাৰ পানী পৰিব পৰা নাই ৰ'ব এইটো যেতিয়া ইনকে দিম আৰে ধনজিত কি ক'বা কি আৰু তুমি খামৈ খামৈ টেঙা চেঙা পুৰা চেকলে টেকলে হৈ গ'ল তো এতিয়া খাবা আহিবা কি না কি হয় তো জ্বালা তালা খাইন টেঙা হৈ এনে কুইনো নাহানে ভয় কৰে তো ময়ে খাইন টেঙা আৰু কি কৰা খাইন দে গাইছ হা খানো নেকি গাইছ ভয় লাগে দেখোন এই কি জ্বালা দেখোন বুজাতে হ'ব দেই সেই গাইছ লোভ লাগছি না লাগা নাই কিংকে খাইছে ধনজিত সাহস দেখা নাই ধনজিতৰ ধনজিত কি গন্ধ উলিয়াই দিছে জ্বালাৰ মই খাই ডাঙা বাখা উলিয়াই হয় ধনজিতে সানি কেনে যি গন উলিয়াই দিছে না গাইছ আৰু পাগলা দিছে ধনজিতে আজি হে কপিল অ কপিল অ কপিল টেঙা টেঙা তো আৰু আছে দুজনমান কাম কৰি আছে আমাৰ তাতে এই ৱাৰিঙৰ লাইনত তো তাহাঁতে হৈছে খাই আহিব আমাৰ ধনজিতে আজি দেখা কি জচত আছে ধনজিতে আৰু কৈছে না চবকে উঠাই দিবি জল ধনজিতক বোলে মহে খাই খাই বোলে এদিন টিপিয়াতে কেনাই কৰি দিয়ক গাই চেলাহান গাইজ লোভ লাগছি না আপোনালোকৰ চাওকচোন এটা কমেণ্ট এটা কৈ দিবচোন আৰে কি ধুনীয়া লাল দিম না নিমখ নিদি না নিমখ কম হৈছিলে টেঙাটোৰ দাম 10 টকা লৈছে কণাৰ দাম লৈছে ৰঞ্জিত কোৱা কি মানুহে বামুণ মানুহ না টেঙাৰ দাম লৈছে সেনকে লৈছে এখনি এই নাম কি হলছি 10 টকা লৈছে এখনি দেই আৰু কচি দে আৰু যি কুচি আৰু খাওঁ দে এতিয়া আৰু না কি কওঁ তো গাইছ এইটো বাইট ল'ম মই কেনেকৈ কেমেৰা আগত দি আছ বাবা দেখাংগে এতিয়া নতুন ভাবি আহিব দে লাইক এটা কৰি দিবি শুনিছা না চব তাগৰা চলি আলা এই টেঙা ইনকা খাব লাগে গাইছ লোভ লাগছি না লাগে না মোক কওকচোন একবাৰ কমেণ্ট কৰি জনাব দিয়ক একদম ধুনীয়াকৈ মজা হৈছে গাইছ মাজে মাজে জ্বালা আখুচ চব দিবা চুলি হ'ব লাগে মানে জ্বালা আখুচ চব ধুনীয়া হৈছে জ্বালা চব তো গাইছ মধু হৈছে মধু মই ক'লোঁ কি একদম আপোনালোকক খাব এনেকৈ ৰ'দ দি থাকোঁতে গৰম উঠি গৈছে গা পুৰা একদম সদৈ হৈছে দেই সদৈ কি জ্বালা হৈছে গাইছ তো গাইছ খালোঁ দেই মজা একদম তো খাই লৈ এতিয়া যাই আছোঁ জ্বালা আছিলে জ্বালা বেছি জ্বালাই তো পানী চানী নি আকৌ আনা নাই কিন্তু শুইতে যাই আছে আগে খালৰ পানীয়ে খাই বোলে হৰি হৈছে যায় নামিছে খালত নাকপিয়া বলা ঘৰত বলা এই
এইটো ৰাস্তা কি আহিবা নালাগে এইটো ৰাস্তা কি এইটো কি ৰাস্তা এইটো এই চাহে শিলতে গুণবা পৰা হৈছে এইয়া 1 2 3 4 হা মই তোক কিমান দিন এনেকৈ ক'ম শিল গণিব পৰা হৈছে এই অমুক তমুক তো এইটো মন্দিৰৰ ৰাস্তা গাইছ তো এইটো কি আহিবা নালাগে হা পাপত ডুবি ডুবি মৰিব ঘণ্টা মই এখন এতে ক'লোঁ বলক গাইছ যি ইফালে আমাৰ মন্দিৰৰ কাম হৈ আছে ৱাৰিঙৰ কাম কৰি আছে এনে আমাৰ কপিল দেৱ আছে তো কপিল দেৱ আৰু অৰূপ এনে কামটো লৈছিল সেইকাৰণে কৰি আছে তো ভালেই হ'ব আৰু এই লাজু কি লতা কি তো এখনি ইয়াতে তো আৰু যেতিয়া হ'ব ভালকৈ দেখাই দিম একদম লাষ্টত দিয়ক তো গাইছ অলপমান মাছ মাৰোঁ ৰ'ব কি বা আহে চাং এই হাতত চিপি লৈ আছোঁ এইখন দি দাম কি চাং হা এতিয়া চাপত দিছোঁ চাপৰ মাছত খাই হৈ গ'ল তো এখনি এইবাৰ তল পৰাকৈ দিম তো মাছ আহাই নাহে গাইছ হা খাম কি আজি মই বেছি ইমান এটা হাল্লা কচি পাই নোৱাৰে মই আমাৰ ছাইডত যাওঁ ৰ'ব মাছকেইটা আহক ৰ'ব কেতিয়া ভালকৈ মাৰি আমি খাম জালখানো হৈছে চিধা তো চাং কি হয় যদি মাছ পাওঁ দেখাম ভিডিঅ'ত যদি মাছ নাপাওঁ ভিডিঅ'ত নেদেখাম দিয়ক মাছ মাছ নাই কৈছিলোঁ না নাই এইগিলাখান জালখান বেয়া না গাইছ মন্দিৰৰ কামো হৈ গ'ল তো এই ৱাৰিং কৰিলাক আজি এই লাইট চাইট লাগালাক এয়া তো লাইট লাগাইছে এই মুকুটৰ এটা মুকুট হ'ব তো মুকুটৰ সন্মুখত এটা লাইট তো এইখিনি ইয়াতে আৰু বেছি যায় নহয় ইয়াতে এটা লাইট দিছে ওপৰত এই বৰ্ড ফিটিং কৰিছে এই বেছি ইমান আৰু সেই নাই এইটো মহাদেৱ ইফালে তো এইটো এটা লাইট ইয়াতে যদি গাইছ ভিডিঅ'টো চাই কিনে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব তো আৰু এটা বেলেগ টপিকৰ সৈতে লগ পাম তো আজিলৈ বাই ধন্যবাদ জয় অসম শেষ